বলিউডৰ এগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰীৰ উপাৰ্জন প্ৰতি মিনিটত 1 কোটি টকা কোন এগৰাকী অভিনেত্ৰী ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী নেকি উৰ্বশী Rautela 21 India 1 মিনিটত 1 কোটি টকা উপাৰ্জন ভাবিলেই আচৰিত লাগে সিনেমা ফ্লপ হলেও দাম বাঢ়িছে এগৰাকী অভিনেত্ৰীৰ ধৰিব পাৰিছেনে 1 মিনিটত 1 কোটি অভিনেত্ৰীগৰাকীৰ পাৰিশ্ৰমিক আকাশচুম্বী হৈছে বলিউডৰ অভিনেত্ৰীগৰাকীৰ বয়স 29 বছৰ অভিনয় জীৱন হওক বা ব্যক্তিগত জীৱনেই হওক তেওঁৰ চেহেৰা বা প্ৰেমৰ উৰাবাতৰিৰ বাবে সদায় মডেল অভিনেত্ৰীগৰাকী শিৰোনামত থাকে যদিও অভিনয়ৰ ক্ষেত্ৰত তেওঁ বিশেষ প্ৰভাৱ পেলাব পৰা নাই তেওঁ মডেলিং দক্ষতাৰ বাবে বহুতো অনুষ্ঠানৰ বিচাৰক আছিল তেওঁৰ নৃত্যই সিনে প্ৰেমীসকলকো প্ৰভাৱিত কৰিছে হেয়া ফ্লপ হওক বা হিট হওক আৰু এতিয়া শুনা গৈছে যে তেওঁৰ পাৰিশ্ৰমিক ইমান বাঢ়িছে যে ই ডাঙৰ অভিনেত্ৰীসকলক অতিক্ৰম কৰিছে তেওঁ বৰ্তমান উদ্যোগটোৰ আটাইতকৈ ব্যয়বহুল অভিনেত্ৰী ইয়াত কাৰ বিষয়ে কোৱা হৈছে আপুনি বুজি পাইছেনে ইয়াত উৰ্বশী ৰৌটেলাৰ বিষয়ে কোৱা হৈছে তেওঁৰ দৰমহা এতিয়া আকাশচুম্বী শেহতীয়া এক প্ৰতিবেদন অনুসৰি উৰ্বশীয়ে এখন চলচ্চিত্ৰত 3 মিনিটৰ কামৰ বাবে 3 কোটি টকা দাবী কৰিছে ইয়াৰ অৰ্থ হৈছে প্ৰতি মিনিটত 1 কোটি এইটোৱে তেওঁক ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী হিচাপে গঢ়ি তুলিব কাৰণ কোনো অভিনেত্ৰীয়ে এই সময়ৰ বাবে কেতিয়াও এনে মাচুল বিচৰা নাই তেওঁ মাত্ৰ 1 মিনিটৰ প্ৰদৰ্শনৰ বাবে 1 কোটি টকা আদায় কৰি আছে নিউজ ডেস্ক ৰিপৰ্ট ব্ৰহ্মপুত্ৰ নিউজ